নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। লাহে লাহে ঠাণ্ডা পৰিব ধৰিছে, তো এনেকুৱা বতৰত নৰ্মেলি চিকেন বনাই খোৱাতকৈ অলপ বেলেগ ধৰণে কেনেদৰে বনাই খাব পাৰি আৰু এটা বেলেগ বস্তুৰ সৈতে, তো বলক ভিডিঅ'টো চাই লওঁ। এয়া নিশ্চয় সকলোৱে দেখি ভাবিছে এয়া কি? এয়া হৈছে ক'লা কচু, যিখিনি মই ৰ'দত শুকুৱাই এনেদৰে বটলত ভৰাই থৈছোঁ। আৰু আজি মই এই বস্তুটোৰে চিকেন বনাম। তাৰ বাবে প্ৰথমতে গৰম পানীত মই কচুখিনি দি লৈছোঁ আৰু অলপ সময় এইখিনি মই এনেদৰে বইল কৰি লৈছোঁ। আৰু এইখিনি এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই এটা পানী যোৱা খৰাহীত এইখিনি দি ভালদৰে ধুই লৈছোঁ। এই কচুখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি 3 দিনমান ৰ'দত শুকুৱাই বেলেগ একো দিয়া নাই, ইয়াতে ডাইৰেক্ট টেমাত ভৰাই থৈছোঁ। আৰু মাজে মাজে এইখিনি মই ৰ'দত অলপমান দি আছোঁ। তো এইখিনি আমাৰ এতিয়া ৰেডি হৈ গ'ল। পানীখিনি ভালদৰে যাব দিলোঁ আৰু এই চিকেনখিনি মই আজি কচুৰ সৈতে বনাম। তাৰ বাবে প্ৰথমতে কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু তাত দিছোঁ মিঠাতেল। আৰু মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিম কিছু সময়। তাৰপিছত মই ইয়াতে দিছোঁ কেইটামান ফোৰণ, পাঁচফোৰণ আৰু নেক্সট এতিয়া দিম দুখিলা তেজপাত। আৰু এইখিনি অকণমান সময় লৰাই দিম। এইখিনি অলপ সময় লৰাই দিয়াৰ পিছত ইয়াত দিছোঁ মই ডাঙৰ চাইজৰ 2টা পিঁয়াজ, মিহি মিহিকৈ কাটি লৈছিলোঁ। আৰু এইখিনি এতিয়া অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভজা হোৱাৰ পিছত ইয়াত দিছোঁ 3 চামুচ আদা আৰু নহৰুৰ পেষ্ট। আৰু ইয়াত মই এতিয়া কেঁচা জলকীয়াও ব্যৱহাৰ কৰিম। এয়া 4টা কেঁচা জলকীয়া দি দিছোঁ। আৰু এইখিনি আৰু অলপ সময় কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। এইখিনি ভালদৰে ভজা হোৱাৰ পিছত এতিয়া ইয়াতে পানী যাবলৈ দিয়া কচুখিনি মই ইয়াতে দি দিম আৰু লৰাই লৰাই কিছু সময় ভাজি ল'ম। এইখিনি আমাৰ ভালদৰে ভজা হৈ গৈছে। এতিয়া ইয়াতে মাংসখিনি দি দিম আৰু মাংসখিনিৰ সৈতে এইখিনি লৰাই লৰাই আৰু কিছু সময় এইখিনি ভাজি ল'ম। নেক্সট মই ইয়াতে দিছোঁ বিলাহী আৰু বিলাহীখিনি দিও ভালদৰে লৰাই দিছোঁ। লৰাই ইয়াতে দিছোঁ সোৱাদ অনুযায়ী নিমখ। তাৰপিছত নেক্সট মই দিম ইয়াতে হালধি। তাৰপিছত দিছোঁ গুড়ি মছলা, ইয়াতে দিছোঁ মিট মছলা। তাৰপিছত দিছোঁ জিৰা ধনিয়াৰ গুড়ি আৰু অলপমান চিকেন মছলা। আৰু এই আটাইখিনিয়ে দি মই ভালদৰে এইখিনি এতিয়া লৰাই দিম। তাৰপিছত কিছু সময়ৰ বাবে এখন ঢাকনি লগাই দিম আৰু গেছৰ জুইটো কমাই দিম। কিছু সময়ৰ পিছত ইয়াত ঢাকনি গুচোৱাৰ পিছত ইয়াত দেখিছে কচুখিনিও কমি আহিছে আৰু ধুনীয়াকৈ তেল ওলাবলৈ আৰম্ভ কৰিছে। এয়া খুব ধুনীয়াকৈ ভজা গৈছে।
শেষত এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম অলপ গৰম মছলা আৰু পেকেট মছলাই ইউজ কৰিছোঁ। গোটা গৰম মছলা হ'লে আচলতে বেছি ভাল হয়। তো এইখিনি দি লৰাই দিছোঁ আৰু গেছটো কমাই এখন ঢাকনি লগাই দিছোঁ কিছু সময়ৰ বাবে। কিছু সময় পিছত এয়া আমাৰ ৰেডি হৈ গ'ল চিকেন, কচুৰে সৈতে বনোৱা, আৰু সঁচাকৈ খাবলৈ যথেষ্ট ভাল হৈছিল। আৰু আপোনালোকেও এনেদৰে খুব সহজতে বনাই চাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।